নমস্কাৰ গাইজ, আজি পোনপ্ৰথমে নতুন বছৰ হিয়াৰ ব্লগ জনাইছোঁ আপোনালোক সকলোলৈকে। এতিয়া আমি গৈ আছোঁ এটা পিকনিক প্লেচত, তো চাই থাকিব ভিডিঅ'টো সকলোৱে। তো আমাৰ গাড়ী ৰেডি আৰু তো আমি আহি আছোঁ এতিয়া, আৰু আমাৰ কৰ্ণৰ পৰা ড্ৰাইভিং কৰি আছে। মানে পুৰা পাৰফেক্ট হৈ গ'ল গাড়ী চলোৱাত। আৰু এতিয়া গৈ আছোঁ আমি বাচন বৰ্তন উঠাবলৈ, লগৰকেইটা ৰৈ আছে, তো তালৈকে চিধা গৈ আছোঁ। বহুত দিনৰ মূৰত আহিছোঁ ভিডিঅ' লৈ। সকলোৱে ভিডিঅ'টো চাব আৰু লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিব ভাল লাগিলে। তো বহুত দিন বেলেগ কামত ব্যস্ত আছিলোঁ, ভিডিঅ' বনাব পৰা নাছিলোঁ। আজি পৰা আৰম্ভ কৰিছোঁ, ৰেগুলাৰ ব্লগ দিম বুলি ভাবিছোঁ। তো চাই থাকিব আপোনালোকে। এতিয়া গৈ আছোঁ এটা বেলেগ জেগাত, তাত দেখাম পৰিৱেশটো কেনেকুৱা লাগে, আপোনালোকেও চাব। আৰু লগতে সকলোকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। হেল্ল', আমি গল্ফ হাই ছেকেণ্ডেৰী ফ্ৰণ্টত আহি পালোহি, আৰু আমাৰ এয়া প্ৰশান্ত দা ৰৈ আছে। তো এতিয়া আমি যাম ইয়াৰ পৰাতো ঘাগৰ যাম আজি। আৰু ইফালে চন্দনা মানসতে বজাৰ কৰি আছে, আৰু দুটামান আছে লগৰ, সিহঁতি আহিব। তো দীপেনদাও আহি আছে, দীপেনদাক লগ পাম। তো দেখাই আছোঁ আপোনালোকক, আৰু যাতে আমাৰ আজি পাৰ্টিটো স্পেচিয়েল হয় নতুন বছৰ বুলি। এয়া আমাৰ চন্দন হাজৰিকা পুৰা একদম বাচন বটল লৈ ৰেডি। এয়া আমাৰ ভকত হেপী নিউ ইয়েৰ। ভকত হেপী নিউ ইয়েৰ। থেংক ইউ, চেম টু ইউ। মাজা হেপী নিউ ইয়েৰ, হেপী নিউ ইয়েৰ। তো ফাইনেলি আমি আহি পিকনিক প্লেচ পাই গ'লোঁ। আৰু এইফালে গোটেই এইবিলাক পানী চানী নোমোৱা হৈ গ'ল, বস্তু পাতি দবালে। এইফালে মাহঁতে পুৰা আৰাম কৰিছে, হয় আহিয়ে টোপনি ধৰিলে বোলে, শুই লওঁ বুলি কৈছে অলপ। এইফালে চন্দন হাজৰিকা আলু চালু কটাত ব্যস্ত পুৰা। কিবা কি হ'ল, ভাগৰ লাগিছে নি? আজি জেগাটো কেনেকুৱা লাগিছে আপোনাৰ? একদম ধুনীয়া। খাব। গাহৰি আমাৰ ৰেডি হৈ গ'ল। তো আমি আহি আছোঁ আজি আজাদত, আৰু আজাদত যিখন আমাৰ মানে ঘাগৰ নদী পাৰত আমি খানা আয়োজন কৰিছোঁ। এইফালে আমাৰ মাংস বনি আছে, এয়া তো ভকতে বনাই আছে, খুব ধুনীয়াকৈ বনাইছে, সুন্দৰকৈ বনাইছে। আৰু ইহঁতি এতিয়া পুৰা ফটো মৰাত ব্যস্ত হৈ আছে। আমি চন্দন হাজৰিকা পিকনিক খাবলৈ আহিছিলোঁ। সুবঞ্চী নহয়, ঘাগৰ। ভুলকে নকবা, বেয়া লাগে। আৰু আজি নতুন বছৰ বুলি লগে ভাগে এসাঁজ খাওঁ বুলি সকলোখিনি ওলাই আহিলোঁ। আৰু বহুত দিনৰ মূৰত আজি আহিছোঁ ভিডিঅ'টো বনাবলৈ, কাৰণ বহুত দিন বনোৱা নাছিলোঁ ভিডিঅ'। তো আজি ভাবিছোঁ আপোনালোকৰ মাজলৈ এটা সুন্দৰ ভিডিঅ' আগবঢ়াম বুলি। তো সকলোৱে চাব ভিডিঅ'টো, আগলৈকো চাই থাকিব। আৰু ভাবিছোঁ মই কণ্টিনিউ ভিডিঅ' বনাম বুলি। তো বহুত দিন হৈ গ'ল ভিডিঅ' বনোৱা নাছিলোঁ, সময় পোৱা নাছিলোঁ, অলপ বেলেগ কামত ব্যস্ত হৈ আছিলোঁ। তো আজি নতুন বছৰ, প্ৰথম 1 জানুৱাৰী 2022 হ'ল আজি। 21ক বিদায় দি আজি 22ত সোমালে। তো গোটেইখিনি আমি আহিলোঁ খাবলৈ একেলগে। আৰু সকলোলৈকে নতুন বছৰ মোৰ ফালৰ পৰা, মোৰ চেনেলৰ ফালৰ পৰা সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনালোঁ। তো আৰু ভিডিঅ'টো আগলৈকে চাই থাকিব, কণ্টিনিউ কৰি থাকিম। আজি আমাৰ ভিডিঅ' মানে খানা পাৰ্টি পুৰা ধুনীয়া ধুমধাম নাচি আছে ৰাইজে। গানটো অফ হৈ গ'ল যে।
খানা চানা খোৱা হৈ গ'ল আৰু এতিয়া ঘৰত যাবলৈ ওলাইছোঁ। লাহে ধীৰে আমি ঘৰলৈ গৈ আছোঁ। সকলোৱে খোৱা বোৱা হৈ গৈছে। এইফালে আমাৰ দোকানতে আছে। আমাৰ খানাটো মানে একদম বিন্দাছ। এনেকুৱা এনিমেল আজিলৈকে লগাই নাই। মজা মজা মনৰ বিশাল আমাৰ ভকতে বনালে খানা। আজি লাগিছে ভকতে খানাটো মজা বনালে আজি। তো গুৱাহাটী মাছ আছিলে আৰু ছাগলী মাংস মাওজা কেনেকুৱা লাগিলে? গাহৰিটো ফ্ৰাই আছিলে আৰু এতিয়া খানা মেনেজমেণ্টৰ মানুহটো হৈছে এনেকৈ নাচাবা মই মৰম লগাকো। এতিয়া ৰাতিপুৱা 10টা বাজিছে আৰু মই শুই উঠিছোঁ। আজি শুৱা দেৰি। কালি ৰাতি মানে বছৰৰ প্ৰথম দিন বুলি অলপ পাৰ্টি খালোগৈ আৰু আহি মেলি শুলোঁ। শুই এতিয়া শুই উঠিছোঁ, দেৰি হৈছে আৰু লগতে কষ্ট বহুত দিন ভালকৈ খেলিব পোৱা নাছিলে, তাৰ গাটো বেয়া আছিলে। আজি অলপ ভাল পাইছে। তো বেলেগ বেলেগ কাম আছে আজি আৰু দেখাই থাকিম, ভিডিঅ'বিলাক চাই থাকিব। আহি গ'ল চাহ আৰু লগত বিস্কুটটো ভাঙিলে, তো চাহটো মই গ্লাছতে খাওঁ। এইটো মানে চাহ চামুচত আইচ ক্ৰীম আছে, তো মজাকৈ চাহটো খাই লওঁ।